গুড মৰ্ণিং। কি খবৰ সকলোৰে? আজি ক'লৈ যাব ওলাইছোঁ থামনেলখন চাইতো গম পাইছে। আৰু ইফালে মই আহিলোঁ লাকুক নিবলৈ। দুইজনীয়ে যাম আজি আৰু লগতে আপোনালোককো লৈ যাম। দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ব'লক। ৰ'ব, তেতিয়া মই স্কুটিখন ৰ'দতে থলোঁ আৰু এতিয়া দুইজনে বহিবলৈ লৈ দুইজনীৰ অৱস্থা এয়া চাওকচোন কি হ'ল। যেনে তেনে আহিয়ে তেলখিনি ভৰাই লৈছোঁ ৰ'ব। এতিয়া পিছে গৈহে থকা কথা এই ৰ'দত। গৈ থকা বাটতে পালোঁ মনসা দলংখন। দলংখনৰ তলৰ পানীখিনি, গছ গছনি আৰু লগতে সেই নীলা আকাশখনৰ সৈতে জেগাখিনি যে ইমান ধুনীয়া দেখিছিল নহয়। এই নদীখনৰ নাম কি আপোনালোকে জনাবচোন। এখন কি বোলে নদী নে কি? দে উঠ ফটো উঠ। ফটো উঠা লগতে কি লাগে? ধুনীয়া দেখিছে সঁচাকৈ। ৰাস্তাটো এপিনেও বেগ ইফালেও বেগ, সন্মুখতে আৰু ৰ'দে নদাকিবৰ কাৰণে দেখিছে। আৰু এসোপা খুলি লৈ ফটো উঠা ধৈৰ্য হ'লে মোৰ নাই দেই। তাইকে দুখনমান উঠাই দি দুইজনী দৌৰিছোঁ। যেন তেন গৰমখনত আহি পাইছোঁ। ইফালে বোলে কাৰেণ্ট নাই। আহিয়েকে যে কি অশান্তি লাগিছে নহয়। দিনটো যে কেনেকৈ পাৰ কৰোঁ লাগি গৈছে গম পাইছেনে? বহি লৈ বিশ্বাসহে লাগি গৈছোঁ আৰু। গৰম লাগিছে ন? কোনোমতে কাৰেণ্টটো আহিল দিয়ক। এতিয়াহে অকণমান শান্তি লাগিছে। ইফালে আমাৰ লাকুক চাওক, তাই কি কৰি আছে। টোপনি ধৰিছে হে? বেচেৰি কিমান থাকিব আৰু এনেই। মই পিছে কোন ঠাইলৈ আহিছোঁ আপোনালোককতো জনোৱা হোৱাই নাই। মই আহিছোঁ মৰিগাঁৱৰে জাৰগাঁও নামৰ ঠাইখনলৈ। মৰিগাঁও টাউনৰ পৰা ইয়ালৈ প্ৰায় 27 কিলোমিটাৰমান দূৰ হ'ব। মোৰ পিছে ইমান আইডিয়া নাই, তথাপিও সিমান মানেই হ'ব লাগে। বাৰু যি কি নহওক, কামৰ মাজতে আমি পেট পূজাও কৰি ল'লোঁ। চিকেন ওপৰত কি দি দিছ? মই পিছে শাওণ মাহ কাৰণে মাছ মাংস একো খোৱা নাই। সেইকাৰণে মোলৈ ভেজ চাৱে লৈ আহিলে। খাই বৈ লৈ আকৌ কামত লাগি গ'লোঁ। এইটো ঠিক কৰা। ফুল কেতিয়া আনিলা? কালি আনিছা? ক'ৰ পৰা? ইয়াতে ৰাস্তাতে নাচৰি আছে আমাৰ ঘৰৰ পৰা আহোঁতে। কেনেকুৱা লাগিছে মোৰ? নাচা ফুলকে আহি যায়। কামত তিল বই নগ'লে হ'ল। এইবিলাক মোৰ ছোৱালী গৈছে। এইবিলাক ছোৱালী এই মোৰ ছোৱালী কৰিছে এইবিলাক। মোক কেনেকুৱা লাগিছে জনাব দেই। মেকআপ কোনে কৰিছে পাজেল দেখাই দিয়া আকৌ। হাতত দিছো ৰুমাবাই কৰি দিছে মোক মেকআপ। আৰু তোৰ নাম কি বোলে? ৰুমাবাই? এইটো নাম কোনে কোনে আজি প্ৰথম শুনিছে জনাব দেই। ময়ো পিছে আজি প্ৰথমে শুনিছোঁ। নামটো পিছে বৰ টান, মোৰ মুখতে ঘূৰি অহা নাই। কি যে গৰম। কামৰ মাজতে এনেকৈ অলপ চলপ ঠাণ্ডা খাই থাকিলে কাম কৰা এনাৰ্জিটো আহে নহয়নে?
দেখিছেনে চবেই যে কিমান কষ্ট কৰিছে তাই বেচাৰি পিছফালে লাইট ধৰি ধৰি ফেন লৈ লৈ ৰখি আছে দিনটো যদিও বহুত বেছি গৰম কিন্তু থাকি হ'লে অলপো আমনি নালাগিল জুম কৰি দিছো আহিছে জুম কৰি দিলে বেয়া লাগে দেখিব চবে দেখিছে ভৰিটো খেলে মডেলে ব্লগ বনাই আছে এখন ঘূৰিলে এইখন আইনা এইখন এখন ব্লগটো দি দিয়া মোৰ মেকআপটো কেনেকুৱা লাগিছে জানা আপুনি বহুত বেছি ভাল লাগিছে ই ৰুমাবাই কৰিছে জানাম ভাল লাগিছে আজি মই ঘামি থাকো এইকেইটা মই ঘামি থাকো সেইটো মোৰটো কিন্তু মেকআপ নাই উঠা দে ৰঙা পাৱে এইটো আনিম নে ৰঙা এইটো কি হৈছে এপুছে খুচ দিবা আৰু কালাৰটো চেঞ্জ কৰা দিয়া তই আকৌ আঙুলিটো মেলি নিদিবি হাঁহিয়ে আহি পেলাই মুখখন বিষাই গৈছে এই গেলা গৰমত ফটো উঠি থকাটো ভিডিঅ' কৰি থকাটো কিমান যে কষ্টকৰ কৰাসকলেহে গম পায় পান ষ্ট্ৰেট হ'ব এতিয়া হাঁহি ফূৰ্তিৰে কামবোৰ কৰিলে দিনটোনো কেনেকৈ পাৰ হৈ গমেই পোৱা নাযায় নহয়নে Finally, শেষ হৈ গ'ল মোৰ তোমাৰ কি ভাগৰ লাগিছেনে আজি কেইটা বজাত আহিছিলা 8টা নহয় 9টা মান তাই 8টা বজাত ৰেডি হৈছে আমি দুজনী 9টা বজাত আহিছোঁ ন এতিয়া 9টাৰ পৰা এতিয়ালৈকে কেইটা বাজিছে 7টা গধূলা 7টা বাজিলে মোৰ লগত এনেকৈ বন্দী হৈ আছে মম' খাব নাপায় নহয় শাওণ মাহ ন যেন তেন শেষ কৰিয়ে ৰোৱা ৰুই চিষ্টেম নাই ধুম কাপোৰযোৰ সলাই কি ঘৰলৈহে বাট লৈছোঁ আৰু বহুত দেৰি হৈ গ'ল জানেনে ইফালে লাকুক থৈ ঘৰ পোৱাগৈ মানে মোৰ 8:30 মানে বাজিলে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ পুনৰ আহি আছোঁ আজিলৈ ইমানেই বাই বাই খাওঁ লাকু খাওঁ খাদ্য মন্ত্ৰী তুমি যোৱা এইপিনে দুটা আছে চাওঁ